हेलो एवरीवन गुड मर्निंग कि खबर सकलो भाले आछेने আজি পিছে ভাদ মাহৰ 1 তাৰিখ নহয় নে আজি আকৌ মোৰ জন্মদিনো হয় পিছে জন্মদিন বুলি ক'বলৈ গ'লে তেনেকৈ একো এক্সাইটমেন্ট নাই মানে সৰুতে আগতে তেনেকৈ এমাহ মানৰ আগৰ পৰা বাৰ্থডে আহি আছে বুলি যেটো এক্সাইটমেন্ট থাকে কোনে কেনেকৈ গিফটস দিব কেনেকৈ নিজৰ বাৰ্থডেটো পালন কৰিম বহুতখিনি প্লেনিংছ থাকে নহয় নে কিন্তু এতিয়া যিমানে ডাঙৰ হৈ আহিছো এক্সাইটমেন্ট বিলাক নাইকিয়া হৈ গৈছে অৱশ্যে মই নিজৰ কথাই কৈছো দে আপোনালোকৰ বাৰু নাজানো পিছে আজি জন্মদিনটো কেনেকৈ কি পালন কৰো হেতুটো নাজানো বাৰু তেনেকৈ একো প্লেনিংও নাই আৰু এতিয়া মই আকৌ এফালে অকমান কাপোৰ উলিয়াই লৈছো কাপোৰখিনি গুলো ধুই লও আৰু বাকি পিছত যি হয় আজিৰ দিনটো আপোনালোকক দেখাই যাম তো ভিডিওটো স্কিপ নকৰি প্লিজ শেষলৈকে চাই থাকিব 2 hours later এতিয়া গা ধুই আহিলো আৰু বাৰ্থডে গালে এগালমান কাপোৰ ধুই আহিছে দেই কাপোৰ চাপোৰ ধুই আহিছো আৰু গাও ধুই আহিছো আৰু এতিয়া চাহ খাবলৈ লৈছো আৰু মায়ে মোৰ কাৰণে বাৰ্থডে বুলি স্পেশাল কি বনাইছে মই দেখাই আছো ৰব এয়া দেখিছেনে মায়ে স্পেশালি বুলে বাৰ্থডে বুলি বনাইছে মোৰ কাৰণে ভিতৰত ডিম দি থোৱা আছে আৰু এটো কি আকৌ এটো কি জানো ভিতৰত এটোৰ ভিতৰত কিবা এটা আছে মানে আৰু এটো বাৰু কিনা হয় আৰু এয়া গাখীৰ চাহ এতিয়া মই চাহ কাপ খাই লো আৰু লগতে বহুতখিনি কাম এতিয়াও বাকি আছে আৰু এই কামখিনিও খতম কৰিব লাগিব আৰু মেইন কথা হ'ল কি আজি যেটো বাৰ্থডে আৰু বাৰ্থডে কি হ'বলৈ গৈ আছে মই একেবাৰে নাজানো একেবাৰে গম নাপাওঁ আৰু মই অলপকে সকলোখিনি মানে দেখাই থাকিম আৰু বাৰ্থডে মানে কি অকমানকে হ'লেও নিয়মটো যদি পালন কৰা হয় সেইটো আপোনালোকে গম পাবই কি হ'ব কিন্তু মই নিজেও নাজানো সকলোখিনি শেষত ওলাব আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰি প্লিজ শেষলৈকে চাই থাকিব A few moments later A few moments later আৰু মই এতিয়া কাম কৰি আজৰি হলো আৰু মোৰ কাৰণে বহুত কিবা কিবি কাপোৰ লৈ অহা হৈছে কি আনিছে মই দেখাম কাপোৰ ভালকৈ দিলে ভাল লাগিব বাৰু বাৰ্থডে বুলি বহুত কাপোৰ পালোঁ এতিয়া পিন্ধিবহে লাগে আৰু ভাবিছিলোঁ বাৰ্থডে বুলি একো নাপাওঁ নেকি পাই আছোঁ আৰু কি হয় কি পাবা দেখাই থাকিম আপোনালোকক 2000 years later কেনেকুৱা লাগিছে ফ্ৰকটো এতিয়া গা চা ধুই আহিলোঁ আৰু পিন্ধিলোঁ মানে এইটো ফ্ৰক আজি মই মাৰ পৰা গিফ্ট পাইছোঁ বাৰ্থডে বুলি আৰু আপোনালোককতো দিনত দেখাইছিলোঁ তেতিয়া বাৰু অকণমান লেতেৰা হৈ আছিলোঁ কাম চাম কৰি আছিলোঁ এতিয়া ভালকৈ গা চা ধুই পাউডাৰ চাউডাৰ অকণমান লগাই ল'লোঁ আৰু এতিয়া পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ভাল লাগিছেনে পিছে ভাল লাগক মানে ভাল লগাটো ডাঙৰ কথা নহয় কিন্তু কাপোৰটো সঁচাকৈ পিন্ধিবলৈ বহুতেই আৰাম হয় বহুতেই ধুনীয়া মানে গৰমৰ ছিজনত পিন্ধিবলৈ বহুতেই কমফৰ্টেবল হয় হা আৰু এতিয়া পিছে মই গা চা ধুই ৰুমতে বহি আছোঁ আৰু ৰুমতে সোমাই আছোঁ একো এতিয়ালৈকে তেনেকৈ একো আয়োজন হোৱা নাই বাৰু মেইন কথাটো হ'ল মনটো অলপ বেয়াও লাগি আছে কাৰণ মোৰ আজি বা অহা নাই আৰু এনেও মানে যিমানেই কিবা এটা ডাঙৰকৈ নাপাতোঁ কিয় যিমানেই লাগিলে ডাঙৰকৈ আয়োজন নকৰোঁ কিয় তাই নাহিলে চব আধৰুৱা লাগে আৰু আজি সেইকাৰণে সেইটো বস্তু বহুত মই ফিল কৰিছোঁ বহুত বেয়া লাগিছে কিন্তু মানে কি ক'ম আৰু চবৰে ঘৰতে কিছুমান চিটুৱেশ্যন হয় তো সেইটো কাৰণে তাই আহিব নোৱাৰিলে আগতো আহিছিলে মই দেখাইছিলোঁ আপোনালোকক ভিডিঅ'ত हाँ আজি মোৰ বাৰ্থডে বুলি খালি আহিব নোৱাৰিলে আৰু বাকি এতিয়ালৈকে এতিয়া ভিতৰতে সোমাই আছোঁ এতিয়া বাহিৰলৈ ওলাই যাম মানে মোৰ নিজৰ ৰুমৰ পৰা বাহিৰলৈ ওলাই যাম আৰু
যদি কিবা আয়োজন হয় আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব A few moments later. এতিয়া আহিছোঁ আৰু কেকৰ গোন্ধ পাইছোঁ অলপ অলপকৈ আৰু সঁচাকৈ रहा नहीं जाता কেক মানে तड़प ছাৰপ্ৰাইজ ही দিছে ऐसी है বোলে ना। দেই মোৰ কাৰণে কেক অনা হৈছে আৰু মই দেখাই দিছোঁ আপোনালোকক কেকটো দেখিছে আমাৰ ঘৰত মানুহ বাৰ্থডে কাৰণে নিজে নিজৰ কেক ৰেডি কৰিছোঁ এইটো ডাঙৰ কেক আৰু এটা সৰু কেক আনিছে মোৰ কাৰণে তো এইটো হৈছে সৰু কেক সৰু কেক Happy birthday to you. Happy birthday to you. Happy birthday to Jyoti. Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday, happy birthday, happy birthday. কেক কাটিলোঁ আৰু মোৰ মুখখন দেখিছেনে এনেও বাৰু বাৰ্থডে চাৰ্থডে হ'লে এইবিলাকতো বাৰু চলিবই সেইফালে কেক পূৰা মুখত লগাই দিলে ধোৱাগেই নাই আৰু আজি মোৰ বাৰ্থডে বুলি বহুতখিনি বস্তু হৈ আছিলে মই অৱশ্যে নিজে গম নাপালোঁ দেই এইফালে মায়ে বনাইছে এয়া দেখিছেনে ডেট সজাইছে ইয়াতে অৱশ্যে বাৰু মই দেখাই দিছোঁ ভালকৈ এয়া হৈছে ঘৰৰে গৰু গাখীৰৰ পায়স এনেও আমাৰ ঘৰত অকেজনেলি মানে ফেষ্টিভেল হ'লে কিবা কিবি থাকিলে এইটো মায়ে বনায়ে এইটো মেইন লিষ্টৰ ফাৰ্ষ্টতে থাকে তো মোৰ বাৰ্থডে বুলিও আজি মায়ে এয়া মনে মনে বনাই আছিলে দেই মই এতিয়াহে দেখিছোঁ আৰু এয়া অৱশ্যে মিঠাই এইখিনি বাৰু কিনা হয় আৰু বাকী আৰু আছে বাকী মিঠা খাই ল'ব লাগে আৰু তাৰপিছত ভাতৰ লগত কি হয় কি নহয় এইখিনি আপোনালোকক দেখাই আছোঁ 1 hour later. আৰু এতিয়া আহিলোঁ ভাতকে খাই দিওঁ বুলি এইফালে দেখিছে মায়ে কি ধুনীয়াকৈ চব সজাই দিছে এইফালে দুটাকৈ ডিম দিছে দেই হাঁহৰ ডিমো দিছে আৰু মুৰ্গী ডিমো দিছে ঘৰৰে হয় আৰু এইফালে আকৌ মাছৰ ডিমৰ বৰ বনাইছে এইফালে মটৰ পনীৰ বনাইছে আৰু এইফালে জিকা মাছৰ কণী আৰু মাছৰ মাথাৰ জ্বলা ভাজিও বনাইছে আৰু এইফালে আকৌ এইটো বাতিত দিছে মাছৰ টেঙা জোল মানে জাতিলাও বিলাহী মাছৰ টেঙা জোল আজি কমপ্লিট খানা আকৌ মায়ে বনাইছে দেই মই অকণমানো লাগি দিয়া নাই মানে মোৰ বাৰ্থডে বুলি পূৰা কমপ্লিট মায়ে নিজে বনাইছে তো ক্ৰেডিটটো মালে যায় আৰু এতিয়া মই ৰখি নাথাকোঁ আপোনালোকক দেখাই ল'লোঁ আৰু খাই লওঁ দেই A few moments later. আপোনালোকে দেখা পালে মোৰ আজিৰ বাৰ্থডেটো কেনেকৈ প্লেন নকৰাকৈ ভালে কুশলেই পালন কৰিলোঁ আৰু আশীৰ্বাদ কৰিব যাতে মোৰ দিনবিলাকো মানে আহিবলগীয়া দিনবিলাক ভালে কুশলে পাৰ হয় আৰু আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়াকৈ এনেকৈ ভিডিঅ' যাতে মই দি থাকিব পাৰোঁ আৰু ভিডিঅ'টো মৰম দিব আজিলৈ আহিছোঁ